সৌ যে মানুহজন দেখিছে তেওঁক মাছমৰীয়া বুলি ভুল নুবুজিব। তেওঁ মোৰ বৰ্তা আৰু তেওঁ আমাৰ পুখুৰীত মাছ ধৰিব নামিছে। আৰু এই মানুহজন বাগা, জালখন তেওঁৰেই। তেওঁ মাছ ধৰি আছে যদিও বাৰে বাৰে মোক সুধি আছে। 6টালৈ অকণমান টাইম আছে। আৰু সময়টো শুনি আপোনালোকে নিশ্চয় গম পাইছে যে ৰাতিপুৱা মাছটো ধৰা হৈছে। আৰু ৰাতিপুৱা ধৰা মানে কাৰণটো হৈ গ'ল আমাৰ ইয়াতে বজাৰখন ৰাতিপুৱা হয়, বেচিবলৈ সুবিধা হয়। আৰু এইখিনিতে কথা এটা কৈ থওঁ, একচুৱেলি মই নমা নাই, মই ওপৰৰ পৰা ডাইৰেকশ্যন দিহে আছোঁ। কাৰণ পানীত নামিবলৈ ৰাতিপুৱা মন যোৱা নাই আৰু ঠাণ্ডাও পৰিছে কিছু, সেইকাৰণে মই ওপৰৰ পৰা কৈহে আছোঁ মাত্ৰ। আৰু এয়া চাওক, মাছ জালত আহিছে। আচলতে এয়া সৰু সৰু মাছ দেখিছে মানে আমি সৰু মাছেই ধৰিছোঁ, কাৰণ পানী বহুত, ডাঙৰ মাছকেইটা পানীৰ তলত থাকে, নাহে, 2-এটা আহিছে। আৰু মানে এই পুখুৰীটো কেইদিনমানৰ আগত যি আমাৰ বানপানী হৈছিলে, আমাৰ যি ব্ৰহ্মপুত্ৰৰ পানী সোমাই আহিছিলে, তাৰ বাবে আমাৰ এই পুখুৰীটো ডুবি গৈছিলে। আৰু যিকেইটা মাছ দিছিলোঁ সেই মাছ গোটেইখিনি আমাৰ ওলাই গৈছিলে। সেয়েহে মানে ডাঙৰ মাছ ইমান নাই, তথাপিও আছে। আৰু এয়া চাওক মাছ সুন্দৰকৈ সৰু সৰু মানে বিভিন্ন প্ৰজাতিৰ ব্ৰহ্মপুত্ৰৰ, তাৰ পৰা আগৰ পুখুৰীও আছিলে, এনেকুৱা সৰু সৰু মাছ বহুত আহিছে। আপোনালোকে শুনিছে মাছমৰীয়াজনে আমাক কিবা এটা কৈ আছে মানে আমি মাছ ধৰা আমাৰ ইমান জাল দি এনেকৈ অভ্যাস নাই। আৰু তেওঁলোকে মাছ ধৰি থাকে, সৰু মাছ বামলৈ উঠালে বোলে মাছটো মৰি যাব, বজাৰত বিক্ৰীটো কম হয়। সেইকাৰণে মানে আমাক বাৰে বাৰে কৈ আছে যে আপোনালোকে কিয় বামত উঠাইছে। একো নাই, 2-এটাতো মৰিবই, আৰু ইমানো সৰু মাছ ইমান সম্ভৱ নহয় জীয়াই ৰখা। এতিয়া দেখিছে এইটো এটা অকণমান এনেকুৱা ডাঙৰ হৈছে, এনেকুৱা আছে মানে বেছি নাইকিয়া, 2-1 আছে আৰু তলত। তাৰোপৰি বৰালি 2-4টামান আছে। আৰু এতিয়া যিখিনি সৰু মাছ উঠিছিল সেই সৰু মাছখিনি ধৰি হৈ গ'ল। এয়া ওপৰত উঠাই আনি আছে ভাইটি আৰু বৰ্তা আৰু মাছমৰীয়াজন, আৰু এয়া বজাৰলৈ নিব। আৰু ফুল একডেক্সি সম্পূৰ্ণ এয়া সকলো সৰু সৰু মাছ, 2-এটা মাজত ডাঙৰ মাছ আছে, ডাঙৰ মাছ মানে ইমানো ডাঙৰ নহয়। আৰু এইকেইটা আমাৰ ঘৰতে খাবৰ কাৰণে ৰাখিছোঁ। আৰু এয়া সৰু মাছৰ ভিতৰত অকল মোৱা আছে, পুঠি আছে, তাৰপিছত আমাৰ কান্ধুলি আছে, এয়া ব্ৰহ্মপুত্ৰৰ মাছ। আৰু বজাৰখন যিহেতু ওচৰতে, আৰু সোনকালে যাব লাগিব ৰাতিপুৱা টাইমতে, নহ'লে দাম পোৱা নাযায়। আৰু ইমানখিনি আছিলে ভিডিঅ'টো। ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি আপোনালোকে জনাব। যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব। ধন্যবাদ।